নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মঞ্জু এছামিজ কিটচেনত সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ আলুৰ দম। আহকচোন চাওঁ কেনেকৈ বনাওঁ। ইয়াৰ কাৰণে মই কেইটামান আলু বইল কৰি লৈ ল'ম। এয়া হৈ গ'ল। এতিয়া মই এখন কাটা চামুচৰ সহায়ত ভিতৰলৈ হেঁচি দি দিম, যাতে ভিতৰত মছলাখিনি সোমাই যায়। গোটেইখিনি একেধৰণে কৰি ল'ম। এখন পেন গৰম হ'বলৈ দিম, তাত অকণমান তেল দিম, কেইখিলামান তেজপাত দি দিছোঁ, লগত এয়া কাটি ৰখা পিঁয়াজ আৰু বিলাহী দি দিছোঁ, ডাঙৰ ডাঙৰকৈ কাটিছোঁ। কিছু সময় ভাজিম এইখিনি মই মিক্সিত এটা মিহি পেষ্ট বনাই লৈ ল'ম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত নহৰু আৰু পিঁয়াজ নিদিবও পাৰে, একেবাৰে নিৰামিষ বনাব পাৰে। ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াত আদা আৰু নহৰু দি দিম। এইখিনিও মই ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। অকণমান লৰাই দিছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত ভাল লাগে খাবলৈ। এতিয়া মই ইয়াত এটা জলকীয়া দিছোঁ। আপোনালোকে যিমান জ্বলা খায় দি দিব। এয়া মই গোটা জিৰা দিছোঁ, 4-5টামান জালুক দিছোঁ, এয়া ধনিয়া দিছোঁ। এইখিনি অকণমান সময় লৰাই ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মিক্সিত এটা পেষ্ট বনাই ল'ম। এয়া এখন কেৰাহী পাতি তেল গৰম হ'বলৈ দিছোঁ। এতিয়া মই বইল কৰি ৰখা আলুখিনি ভালদৰে ভাজি ল'ম। এয়া হৈ গ'ল এইখিনি ভজা। এতিয়া নমাই থৈ দিম। একেখিনি তেলতে মই এয়া শুকান জলকীয়া এটা দি দিছোঁ, লগত এয়া গোটা মছলা দিছোঁ, ডালচেনি আৰু লং। অকণমান সময় ভাজি ইয়াত মই পেষ্ট বনাই ৰখা মছলাখিনি দি দিম। ভালদৰে এইখিনি ভাজি ল'ম। লৰাই কিছু সময় ভাজি থাকিম এইখিনি। এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি হালধি দি দিম। ভালদৰে মিলাই দিম এইখিনি। আচলতে আমি কম জুইত মছলাখিনি যিমানেই ভাজোঁ সিমানেই খাবলৈ সোৱাদ হয়। এতিয়া মই ইয়াত ভাজি ৰখা আলুখিনি দি দিম। ভালদৰে মিলাই এইখিনি ভাজি থাকিম কিছু সময়। সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এয়া মিলাই দিছোঁ। মোৰ লগত এয়া কেঁচা মটৰ আছিল, দি দিছোঁ। নাথাকিলে কোনো কথা নাই, অলপ দিছোঁ। ভালদৰে মিলাই দিম এইখিনি। এতিয়া মই মিক্সাৰৰ জাৰত লাগি থকা মছলাখিনি পানী ঢালি মিহলাই দি দিম। এতিয়া মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ। ভালকৈ উতলিব দি দিম। আপোনালোকে ইচ্ছা কৰিলে 2-এটা আলু ভঙাই দি দিব পাৰে, যাতে গ্ৰেভিখন ডাঠ হয়। এয়া দেখিছে পানীখিনি শুকাই গৈছে। এতিয়া মই ইয়াত গৰম মছলা দি দিছোঁ আৰু ইয়াত ধনিয়াৰ পাত দি দিছোঁ। এইখিনি হৈ গৈছে, নমাই থৈ দিম। আপোনালোকৰ মোৰ এই ৰেচিপিটো কেনে লাগিল কমেণ্ট কৰি জনাব।
আৰু যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।